Hey everyone, আজি ভাবিছোঁ অলপমান অকণমান সৰুকৈ ভিডিঅ' এটা বনাই দিওঁ যিহেতু ঠাণ্ডা বতৰ পৰি আছে এতিয়া তো ঠাণ্ডাৰ সময়ত অকণমান চাহৰ লগত অলপ জ্বলা এইবোৰ বস্তু খালে ভাল লাগে তো মই পকৰা নবনাওঁ কাৰণ ঠাণ্ডাৰ বতৰত চাহৰ লগত কিবা খোৱা বস্তু বুলি ক'লে সকলোৱে বহুতে পকৰা বুলিয়ে ভাবে চ' মই পকৰা নবনাওঁ মই ভাবিছোঁ মিছল টাইপৰ কিবা এটা বনাওঁ কাৰণ মোৰ মিছল টাইপৰ অলপ খাব মন গৈছে চ' এতিয়া বাহিৰৰ পৰা মিছল আনি খোৱাটো একদম ছেফ নহয় যিহেতু তো সেইটো কাৰণে মই কেনেকৈ নিজেই বনাওঁ মিছল আৰু বাহিৰৰ পৰা আনাটো ছেফ নহয়তো বাৰু সেইটো এক নম্বৰ কথা তাৰ লগতে মই কেতিয়াবা বাহিৰৰ পৰা খাবলৈ ইমান এটা ভালো নাপাওঁ বা মছলা দিয়ে যিটো মই একদম বহুত বেয়া পাওঁ মই মছলা দিয়ে একদম মানে যিমান পাৰোঁ মই মছলাটো অকণমান এভইড কৰিব বিচাৰোঁ মই সেইটো বুলি মই নিজেই বনাওঁ তো মোৰ ইয়াত একদম মছলা নাথাকে একদম চিম্পলকৈ হয় বহুত ধুনীয়া লাগে অলপ জ্বলা থাকে কাৰণ মই জ্বলা যিহেতু ভাল পাওঁ জ্বলা বহুত ভাল পাওঁ তো অলপ জ্বলা দিওঁ আৰু চাহৰ লগত আৰু মই লাল চাহ খাই ভাল পাওঁ তো লাল চাহৰ লগত বহুত টেষ্টি লাগে যিহেতু মিছল মই আপোনালোকক দেখুৱাম এতিয়া মই কেনেকৈ বনাওঁ তো বেছি ইণ্ট্ৰ' ইমান এটা নকৰোঁ চ' মই ভাবিছোঁ ব'লক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু দেখাওঁ আপোনালোকক মই কেনেকৈ মিছল বনাওঁ প্ৰথমতে মই আলু আৰু বুট বইল কৰি ল'ম এইখিনি কুকাৰত এইখিনি বইল হৈ থকালৈকে মই আলু পিঁয়াজ আৰু বিলাহী কাটি লওঁ এইখিনি চ' এতিয়া মই এইখিনি কাটি লওঁ তাৰপিছত মই আৰু কৰিম যি কৰিব লাগে এতিয়া মই মুড়ি লৈ লৈছোঁ 2 পেকেট তাৰপিছত মই ইয়াত ল'ম ডালমুট লৈ লৈছোঁ চানাচুৰ এতিয়া ইয়াত মই দিম পিঁয়াজ বিলাহী আৰু জলকীয়া কাটি থোৱা গোটেইখিনি ইয়াত একেলগে দি দিম এয়া হৈ গ'ল বইল আমাৰ আলু আৰু বুট এতিয়া মই ইয়াত দিম কেচাপ দেখিছে আপোনালোকে মই গোটেইখিনি একেলগে দি দিছোঁ পিঁয়াজ জলকীয়া অকণমান মই ইয়াত আচাৰ দি দিছোঁ মিক্সাৰ আচাৰ লগতে গোটেইখিনি আলু বুট চব ইয়াত একেলগে দি দিছোঁ মই এতিয়া মই চচখিনি ইয়াত দি দিম এই গোটেইখিনিক মই ধুনীয়াকৈ মিক্স কৰি দিলোঁ এবাৰ ইয়াত অলপমান মই মিঠাতেলো এড কৰিছোঁ আপোনালোকে মিঠাতেলো দিব পাৰে অকণমান চ' এয়া মই প্লেট এখনত ছাৰ্ভ কৰি ল'লোঁ এনেদৰে জালুক দিয়া লাল চাহৰ লগত আপোনালোকে এবাৰ ট্ৰাই কৰিব ৰেচিপিটো